কবিতাৰ শিৰোনাম মৰমৰ টান। কবি ৰামপ্ৰসাদ ৰাভা। মৰমৰ টান। অ ধনু চৰাই, কলৈ যাৱ তই মোক কন্দুৱাই? কিয় ওলালি হঠাতে এই ঘৰ এৰি যাবলে? নাজাগেনে হৃদয়ত বেথা, ভাবিলে অতীতৰ কথা? তইতো আছিলি মোৰ মৰমৰ, মইতো আছিলো তোৰ চেনেহৰ। তেন্তে কিয় এই আয়োজন? দূৰে দূৰে থাকিবলৈ কি প্ৰয়োজন? কি দিয়া নাছিলো তোক? অ ধনু চৰাই, মোৰ কথা কিয় ভাবি চোৱা নাই? তই নাথাকিলে মই জানো শান্তি পাম? তোৰ অবিহনে জীৱন বাটত কেনেকৈ আগুৱাম? কাৰ বাবে খাদ্য বিচাৰি জংঘলে জংঘলে ফুৰিম ঘূৰি? শিলাবৃষ্টি পৰি মাতৃহাৰা হোৱা দিন ধৰি ৰাখিছিলো এই ঘৰতে আপডাল কৰি। এদিন দুদিন কৰি বছৰ ঘূৰি হলি এজনী, আৰু এতিয়াৰ পৰা লোৰ সজাত বন্দী নহওঁ বুলি মুকলিলৈ ওলালি। অ ধনু চৰাই, লোৰ সজা এৰি যাব খুজিছ যা গৈ। মনৰ সজা এৰি যাবি কেনেকৈ? তোক যে মোৰ মনৰ পৰা উলিয়াই দিবলৈ টান। কাৰণ এয়াই যে মৰমৰ টান। ধন্যবাদ।